নমস্কাৰ স্বাগতম জনাইছোঁ জব আপডেট নৰ্থ ইষ্ট ইউটিউব চেনেলটোত ফ্ৰেণ্ডছ এপেক্স বেংকৰ ফালৰ পৰা এছিষ্টেণ্ট ভেকেঞ্চি মুকলি হৈছে টোটেল নম্বৰৰ ভেকেঞ্চি আছে 100টা তো ইয়াৰ ওপৰত কেতিয়াবা আবেদন কৰিব আপোনালোকৰ অহতে কিমান লাগিব তো ভিডিঅ'টো জনাম তো ভিডিঅ'টো শেষলৈকে চাই থাকক ফ্ৰেণ্ডছ এইখন হৈছে সেইখন এডভাইজমেণ্ট ঠিক আছে এই এডভাইজমেণ্ট জাৰি কৰা হৈছে 28/4/2022 ঠিক আছে ফ্ৰেণ্ডছ কিয় ফালৰ পৰা জাৰি কৰা হৈছে আসাম কোঅপাৰেট এপেক্স বেংক লিমিটেড ৰিকুৱাৰমেণ্ট 2021-22 ঠিক আছে ফ্ৰেণ্ডছ গম পাইছে তেওঁলোকৰ হেড অফিচ পানবাজাৰ গুৱাহাটীত আছে ঠিক আছে ফ্ৰেণ্ডছ এডভাইজমেণ্ট কিহৰ পৰা জাৰি কৰা হৈছে এছিষ্টেণ্ট পোষ্টৰ কাৰণে গম পাইছে ইমানলৈকে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে আপোনালোকে চাব যে যিটো পোষ্ট আছে নাম হৈছে এছিষ্টেণ্ট আৰু ইয়াৰ কাৰণে আপোনালোকক পে স্কেল থাকিব 18,730 to 68,040 আৰু আপোনালোকৰ জিপি থাকিব কিমান 4,400 ঠিক আছে গম পাইছে টোটেল নম্বৰৰ ভেকেঞ্চি আছে 100টা ইয়াৰ কাৰণে আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে লগতে 55% আছে তাৰ লগত আপোনালোকৰ যদি কম্পিউটাৰৰ ওপৰত গুড নলেজ আছে দেন ইয়াৰ ওপৰত এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আপোনালোকৰ ষ্টেট কোঅপাৰেটৰ বেংকত 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব ঠিক আছে তাৰ লগত আপোনালোকৰ চাব যে ইয়াতে more in similar rank will be accorded 10 marks as prepared in the selection process গম পাইছে ফ্ৰেণ্ডছ ইয়াৰ কাৰণে বয়স বিচৰা হৈছে আপোনালোকৰ 21 পৰা 34 বছৰ ঠিক আছে ফ্ৰেণ্ডছ তাৰপিছত আপোনালোকে চাব যে যিটো মোৰো এপ্লিকেশ্যন হ'ব সেইটো আপোনালোকৰ অনলাইনতে হ'ব আৰু আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি পেলাই এপ্লাই কৰিব লাগিব এই ৱেবছাইটৰ নাম হৈছে www.apexbankassam.com ঠিক আছে নহ'লে আপোনালোকে আৰু এটা ৱেবছাইটত ভিজিট কৰিব পাৰিব এই ৱেবছাইটৰ নাম হৈছে recruitment.apexbankassam.com ঠিক আছে ইমানলৈ গম পাইছে ফ্ৰেণ্ডছ আপোনালোকে অনলাইন আবেদন 29 তাৰিখৰ পৰা কৰিব পাৰিব আৰু ইয়াৰ প্ৰক্ৰিয়া শেষ হ'ব 13 মে বিফ'ৰ 12 AM ঠিক আছে গম পাইছে ইমানলৈকে অনলাইন এপ্লিকেশ্যনৰ কাৰণে আপোনালোকে 550 টকা ফিজ দিব লাগিব কিমান টকা 550 টকা আপোনালোকে ফিজ দিব লাগিব অনলাইন এপ্লিকেশ্যন ঠিক আছে ফ্ৰেণ্ডছ এপ্লাই কৰিবৰ কাৰণে তেওঁলোকৰ দুটা ৱেবছাইট ব্যৱহাৰ কৰিব পাৰিব এটা হৈছে apexbankassam.com আৰু এটা হৈছে recruitment.apexbankassam.com ঠিক আছে মানে গম পাইছে সিলেকশ্যন প্ৰচেছৰ কেনেকৈ হ'ব ফাৰ্ষ্ট আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব ঠিক আছে তাৰপিছত আপোনালোকৰ এটা পাৰ্চনেল ইণ্টাৰভিউ হ'ব তাৰপিছত আপোনালোকৰ যেতিয়া ভ্যালিড ডিসচাৰ্জ সার্টিফিকেট দিয়া হ'ব প্ৰেজেন্ট এমপ্লয়াৰ যিবোৰ আছে বিফৰ জইনিং ঠিক আছে আৰু যিবোৰ ইন কেছ অফ অলৰেডি তেওঁলোক সাৰ্ভিসেছ আছে তেওঁলোকৰ এটা ভ্যালিড ডিসচাৰ্জ সাৰ্টিফিকেট দিয়া হ'ব ঠিক আছে মানে গম পাইছে ফ্ৰেণ্ডছ তাৰপিছত আপোনালোকে চাব ইয়াতে জেনাৰেল কণ্ডিশ্যন কেনেমান দিয়া আছে আপোনালোক ভাৰতীয় নাগৰিক হ'ব লাগিব সেকেন্ড আপোনালোকে লোকেল ল্যাঙ্গুৱেজত কনভাৰসেশ্যন কৰিব লাগিব মিন্স কথা ক'ব জানিব লাগিব থাৰ্ড আপোনালোকে যদি এনি ষ্টেজত আপোনালোকক ৰিজেক্ট কৰি দিয়া হ'ব পাৰে যেনে আপোনালোকৰ যদি সাৰ্টিফিকেট নহলে কিবা নথিপত্ৰত ভুল পায় তো আপোনালোকৰ এনি ষ্টেজত ৰিজেক্ট কৰি দিয়া হ'ব ঠিক আছে তাৰপিছত আপোনালোকক নো ট্ৰাভেলিং এলাউন্সেছ দিয়া নহ'ব মিন্স টিএ ঠিক আছে মানে গম পাইছে ফ্ৰেণ্ডছ তো ফ্ৰেণ্ডছ আপোনালোকে গম পাইছে যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় দেন এপ্লাই কৰি লওক আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে শেষলৈকে চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ